গোলাঘাটৰ যিটো সৌন্দৰ্য ন একদম সঁচাই মোহনীয় কি ক'ব আৰু হেল্ল' বন্ধু বান্ধৱীসকল কি খবৰ সকলোৰে আশা কৰোঁ সকলোৰে ভাল এইকেইদিনতনো কি ভাল হ'ব গম পাইছোঁ আৰু দেশৰ পৰিস্থিতি যি হৈছে বাৰু সকলোকে মই এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মই প্ৰথমে আপোনালোক সকলোকে ক্ষমা বিচাৰিছোঁ কাৰণ মই আপোনালোকক সময়মতে ভিডিঅ' দিব পৰা নাই আৰু এইটো এটা পুৰণা ভিডিঅ' কাৰণ এইটো আজিৰ পৰা 10 দিন আগতে শ্বুট কৰা অৰ্থাৎ যোৱা 14 মাৰ্চ তাৰিখে ভিডিঅ'টো শ্বুট কৰা আৰু কাৰণ মই ভিডিঅ'টা শ্বুট কৰি এডিটিং কৰি আপলোড কৰালে মোৰ 2-3 দিন লাগি যায় আৰু মই এনেকৈ বনাব বিচাৰোঁ কাৰণ মই নিবিচাৰোঁ মই ভিডিঅ'টো যি ধৰণে বনাই পেলাই আপলোড কৰি দিওঁ আৰু আপোনালোকে চাই বেয়া পালে মই সেইটো নিবিচাৰোঁ মই ভিডিঅ'টো ভালদৰে বনাবলৈ চেষ্টা কৰোঁ যাতে আপোনালোকে ভিডিঅ'টো চাই ভাল পায় যিদৰে এজন দোকানীয়ে তেওঁ গ্ৰাহকক ভগৱান হিচাপে ভাবে মই ঠিক সেইদৰে মই মোৰ ভিউৱাৰ্ছসকলক অৰ্থাৎ আপোনালোকক ভগৱান হিচাপে ভাবোঁ গতিকে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই পেলাই তলত কমেণ্টত জনাব তেতিয়া মই সুখী হ'ম যিটো 14 তাৰিখৰ যিটো ব্লগ যিটো মই আজি বনাইছোঁ সেই ব্লগটো বনাওঁতে মই মোৰ যিডাল সাধাৰণতে ষ্টেবিলাইজাৰ সেইডাল মই ব্যৱহাৰ নকৰোঁ সেইবাবে হয়তো ভিডিঅ'বোৰ অলপ কপিব আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব আৰু আজি ভিডিঅ'টো হৈছে সেই 14 মাৰ্চ তাৰিখৰ দিনটোক লৈ আৰু মোৰ বিশেষ অসুবিধাৰ বাবে মই ভিডিঅ'টো দিব পৰা নাছিলোঁ আমি যোৰহাট থিয়েটাৰত ভোগ যোৱা নাটকখন কৰিলোঁ আৰু নাটকখন কৰি সৌভাগ্যক্ৰমে আমি গোলাঘাট MSR থিয়েটাৰ ছ'চাইটিত আমি নাটকখন কৰিবলৈ নিমন্ত্ৰণ পালোঁ আৰু আমাৰ নাটকখন পৰিচালনা কৰিছিলে অসমৰ এজন জনপ্ৰিয় অভিনেতা পবিত্ৰ বৰুৱা দা আৰু সহ পৰিচালনা কৰিছিলে আমাৰ দিগন্ত হাজৰিকা দা আৰু লগতে সংগীত পৰিচালনা কৰিছিলে অসমৰ এজন বিখ্যাত সংগীত পৰিচালক জয়ন্ত নাথ দা আৰু মঞ্চ সজা অৰ্থাৎ ষ্টেজ ডিজাইনিং কৰিছিলে আমাৰ থিয়েটাৰ হলৰ মানস বৰঠাকুৰ দা আৰু সেইদিনা থিয়েটাৰ হলত পাবলৈ সময় দিছিলে 12:30 কিন্তু মই মানুহটো এনেও লেজি মোৰ লগৰ সকলোৱে গম পায় মই ওলাই মেলি আৰু 1মান বজাত থিয়েটাৰ হল পালোগৈ প্ৰথমতে মই গ'লোঁ আমাৰ যোৰহাটৰ তৰাজানত আমাৰ পেহী এটা ঘৰ আছে আৰু তাত মই বাইকখন থলোঁ কাৰণ ৰাতি আহোঁতে মোৰ দেৰি হ'ব সেইবাবে মই বাইকখন থৈ পেলাই ৰাতি তাতে নামি দিম আৰু আহি পেলাই বৰুৱা চাৰিআলিলৈ তৰাজানৰ পৰা বৰুৱা চাৰিআলিলৈ টেম্পুত আহিব লাগিব আৰু টেম্পুত মই গ'লোঁ গৈ পেলাই বৰুৱা চাৰিআলিত মোৰ জিঅ'টো ৰিচাৰ্জ কৰি ল'লোঁ বৰুৱা চাৰিআলিৰ পৰা আমাৰ যোৰহাটৰ বৰুৱা চাৰিআলিৰ পৰা থিয়েটাৰ হললৈ কমেও 5-10 মিনিটৰ বাট সেইখন বাট খোজকাঢ়ি থিয়েটাৰ হল পালোহি এতিয়া আছোঁ তৰাজানত আমাৰ পেহী এটা ঘৰত বাইকখন থৈ ল'লোঁ কাৰণ মই আজি আহোঁতে ৰাতি ইয়াতে নামি দিম গতিকে বাইকখন কাইলৈ ৰাতিপুৱাহে লৈ যাম ইয়াত সেইটো কাৰণে বাইকখন থৈ ল'লোঁ আৰু এতিয়া যাম আমি বৰুৱা চাৰিআলি যাবলৈ আমি এতিয়া টেম্পু ল'ব লাগিব এতিয়া যিহেতু ৰিচাৰ্জ কৰি এতিয়া বৰুৱা চাৰিআলিতে আছোঁ আৰু এতিয়া বৰুৱা চাৰিআলিৰ পৰা যাম যোৰহাট থিয়েটাৰলৈ অকণমান খোজকাঢ়ি যাম গতিকে আজি সকলো দেখুৱাম ভিডিঅ'টো চাই থাকক গতিকে ব'লক একেবাৰে লগ পাম যোৰহাট থিয়েটাৰত আৰু এতিয়া আমি পাই গ'লোহি যোৰহাট থিয়েটাৰ পূৰা চব ৰেডি হৈছে হিমাংশু দা এইফালে পূৰা চব ৰেডি হৈছে সকলো দেখুৱাম আপোনালোকে চাই থাকক আৰু থিয়েটাৰ হল পায়ে কাৰণ চবতকৈ মই দেৰিকৈ গৈছোঁ আৰু ৰেডি হ'লোঁ সকলো ৰেডি হৈছে বাছত বস্তু বাহনি উঠাইছে অকণমান আছে অনুভৱ কেনেকুৱা আজি ভোগ যোৱা পূৰা একদম যোৰহাট থিয়েটাৰ হৈ কৰিবলৈ যদি গোলাঘাটত কেনেকুৱা আহিছে প্ৰথমবাৰৰ কাৰণে এখন নাটক কৰিবলৈ আমি যোৰহাটৰ পৰা বাহিৰলৈ যাম গতিকে আনন্দটো মনত বহুত লাগিছে যিখিনি আমি মানে ফুটাই তুলিব নোৱাৰোঁ গতিকে ভালদৰে কৰিম আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমি ইয়াতকৈ আমি বাহিৰত দূৰলৈ গৈ আমি এই নাটকখন শান্তনু কি বান্ধি আছা এনে তলত হেৰি আমাৰ বাছত আৰু জেগা নাইকিয়া হৈছে সেইকাৰণে ইয়াত বুলি আহিছোঁ নেকি নে কি আৰু গাড়ী ষ্টাৰ্ট দিছে আমি গোলাঘাটলৈ যাবলৈ সাজু হ'লোঁ যোৰহাটৰ পৰা গোলাঘাটলৈ কমেও 1-1.5 ঘণ্টা বাট আৰু আমি গৈ পেলাই 3-3:30 মানত আমি গোলাঘাট MSR থিয়েটাৰ ছ'চাইটি পালোগৈ টাউনৰ মাজতে যিটো MSR থিয়েটাৰ ছ'চাইটি অৰ্থাৎ হলটো আমি পালোগৈ পাই পেলাই প্ৰথমে আমি বস্তুবোৰ থৈ লৈছোঁ ভিতৰত বস্তুবোৰ থৈ পেলাই বাহিৰলৈ আহিলোঁ আৰু আমি কিবা এটা খাই ল'লোঁ কাৰণ বহুত সময় হ'ল যাওঁতে 1 ঘণ্টা লাগিছে তাৰ আগতে আমি থিয়েটাৰ হলত ৰৈছোঁ অলপ গতিকে আমাৰ ভোক লাগিছে সেইবাবে ছাইডৰে হোটেল এখনত আমি খাবলৈ গ'লোঁ ফাইনেলি পাই গ'লোঁ সি গোলাঘাট MSR থিয়েটাৰ ছ'চাইটি আৰু এয়াই হৈছে গোটেই মানে হলটো আৰু আপোনালোকক ভিতৰত কি হৈছে কেনেকুৱা ধৰণে সজোৱাইছে সকলো দেখুৱাম কিন্তু তাৰ আগতে আমি অলপ খাবলৈ যাম ভোক লাগিছে 1 ঘণ্টা একো খোৱা নাই গাড়ীৰ ভিতৰত গতিকে আমি ক'ত যাম অভিনন্দন গৈ আছোঁ
আৰু তাৰপৰা আহি আপোনালোকক সম্পূৰ্ণ দেখুৱাম এতিয়া পূৰা মাছ ৰাস্তাত আছোঁ দেখিছে নে গাড়ী এখন দিয়াই দিব বুলিহে ভয় আপুনি এই গোলাঘাটৰ যিটো সৌন্দৰ্য ন একদম সঁচাই মোহনীয় কি ক'ব আৰু Ja. Oi, oi. কোনফালে চব মেইন মানুহ ধীনা পেণ্ট দুগুৰি গ'লো খাই মেলি আহিলোঁ আহি পেলাই অলপ ভিডিঅ' শ্বুট কৰিলোঁ আপোনালোকক দেখুৱাবলৈ আৰু ভিডিঅ' শ্বুটবোৰ আপোনালোকে চাওক এতিয়া শান্তনু কৃষ্ণ সিং সিহঁতি ক'ব অনুভৱটো কেনেকুৱা লাগিছে কৰিবলৈ আহিছোঁ একেলগে আমি চব আহিছোঁ গোলাঘাট MSR 125 বছৰীয়া জয়ন্তী উপলক্ষে নাট সমাৰোহ যি পতা হৈছিল ইতিমধ্যে দুটা নিশা পাৰ হৈ গৈছে আৰু আজি শেষৰটো নিশা আমাৰ যোৰহাট থিয়েটাৰত আজি নাট মঞ্চস্থ হ'ব আমাৰ নাটক ভোগজৰা আমি 6:30 বজাত আমি মঞ্চস্থ কৰিম আশীৰ্বাদ কৰিব ধৰণে আমি উপস্থাপন কৰিব আৰু গোলাঘাট থিয়েটাৰে আমাক এনেদৰে নাটকখন কৰিবলৈ সুযোগ দিয়াৰ বাবে আমি গোলাঘাটৰ MSR গোলাঘাট MSR থিয়েটাৰৰ সকলো সদস্যকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু আপোনালোকে বেছি দেখুৱাব নোৱাৰিম কাৰণ এতিয়া নাটক অলপ ব্যৱস্থা আৰম্ভ হ'ব মানে 6:30 বজাত গতিকে আমি সাজু হ'বগৈ লাগিব ওচৰত আছে অন্তাবা কোৱা তোমাৰ মানে আজি অনুভৱটো কেনেকুৱা হৈছে আজি আমি গোলাঘাট MSR থিয়েটাৰ ছ'চাইটিত ভোগজৰা কৰিবৰ কাৰণে আহিছোঁ আপোনালোকে ইতিমধ্যে গম পাইছে আমি যোৰহাট থিয়েটাৰত ইতিমধ্যে ভোগজৰা প্ৰথম নিবেদন কৰিছোঁ গতিকে আমি দ্বিতীয়বাৰৰ বাবে গোলাঘাটত আহিছোঁ যথেষ্ট সকলোখিনিয়ে এক্সাইটেড হৈ আছে সকলোৰে মনত খুব আনন্দ আমি ভাল লাগিছে যথেষ্ট আশা কৰিছোঁ আমাৰ নাট্য নিবেদন সিদিনাৰ দৰে খুব সুন্দৰ হ'ব সকলোৱে 100% দিবলৈ চেষ্টা কৰিম আৰু আপোনালোক যোন গোলাঘাটৰ ওচৰে পাজৰে আছে থকা সকলেতো চোৱাসকলে গম পাব ভিডিঅ'টো পিছত ওলাব চাগে দেৰিকৈ ওলাব হ'লেও মই কৈছোঁ যিসকলে চাই আমাক আকৌ বেলেগ বেলেগ ঠাইতো নিমন্ত্ৰণ কৰিব বুলি আমি আশাবাদী 1 hour later আজি ভোগজৰা কৰিবলৈ সকলোৱে একত্ৰিত হৈ আজি গোলাঘাট MSR আহিছোঁ উদযাপন কৰিছে তাৰ বাবে নিমন্ত্ৰণ কৰিছে নিমন্ত্ৰণ ৰক্ষা কৰি আজি ভোগজৰা কৰিবলৈ উপস্থিত হৈছোঁ আৰু এতিয়া মেকআপ চেকআপ কৰি পূৰা সাজ পোছাক পিন্ধি সাজু হৈছোঁ আৰু সকলো সাজু হৈছে অলৰেডি 6:30 আৰম্ভ হ'ব আৰু যিমানটো পাৰোঁ দেখুৱাম যদি নোৱাৰোঁ আপোনালোকে বেয়া নাপাব এতিয়া আমাৰ ওচৰত আছে মানৱদা আপুনি এবাৰ কৈ দিয়ক মানে কেনেকৈ প্ৰিপেৰেশ্যন চলাইছে এতিয়া একদম জলদাজলদি সময় চলি আছে সময় পালে গোলাঘাট MSR আমি এতিয়া উপস্থিত আছোঁ 125 বছৰ যেনেদৰে আমি যোৰহাট থিয়েটাৰত অনুষ্ঠিত কৰিলোঁ গোলাঘাট MSR 125 বছৰ নাট সমাৰোহত আজি অন্তিম দিনত আমাৰ যোৰহাট থিয়েটাৰ প্ৰদৰ্শন কৰিবলৈ আহিছোঁ ভোগজৰা গতিকে সকলোকে আমাৰ ফালৰ পৰা স্বাগতম জনাওঁ আমাৰ ওচৰত আছে মানে ৰূপকুমাৰ ছাৰে অলপমান সকলো ৰেডি হ'ল পূৰা এতিয়া কোনো মেকআপ কৰিব বাকী নাই আৰু চয়নিকা আছে কিবা এটা ক'ব নমস্কাৰ আজি আমি গোলাঘাট থিয়েটাৰত নাটক কৰিবলৈ আহিছোঁ ভোগজৰা নাটখন সকলোৱে আশীৰ্বাদ কৰিব সকলোৰে যাতে ভাল হয় আৰু এই দাদাজনৰ হেৰিটো চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক 1000 ছাবস্ক্ৰাইবাৰ কৰি দিয়ক নিশ্চয় আৰু ভাল লাগিলে কমেণ্ট কৰিব আৰু লাইক এটা নিশ্চয় দিব বাই বাই গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব
20 minutes later. শেষ হ'ল আৰু এতিয়া বাকী আছে আৰু দুটা চিন আছেগৈ নাটকখন নামটো ভোগজৰা যিসকলে ভোগজৰা নাটকখন চাইছে তেওঁলোকে গম পাব আৰু দুটা চিন আছে এইটো লাষ্টৰ আগৰটো চিনে আছে গতিকে ব'লক এতিয়া আপোনালোকক অলপ নাটক দেখুৱাম ৰজাৰ ভতিজা মলৰ ওপৰে ৰাস্তা খাব ৰাইজৰ শ্ৰী বাহিব পাগলী হ'ব পাই পাগলী মই পাগলী নহয় মই পাগলী নহয় ইয়াৰ কথাত ভুল নাযাবি মন কৰি পাতি তই সকলোকে থানত বলি দিয় এইজনী আমাৰ ৰূপহী নহয় নে কলিতা হয় স্বৰ্গদেৱ হয়ো থানলৈ আহিছিলে নেকি হয় স্বৰ্গদেৱ কিয় পূজা দিবলৈ দিবলৈ পাইছো তই বোলে পূজা লয় পূজা নিদিয় কিয় এতিয়া আমাৰ নাটক শেষ হ'ল আৰু এতিয়া খাবলৈ যাম খাই মেলি ডাইৰেক্ট ঘৰ আজি কেনেকুৱা লাগিলে গোলাঘাটৰ নাটক কৰি গোলাঘাটৰ 125 বছৰীয়া জয়ন্তী আজি শেষৰ দুদিন আমি ভোগজৰা কৰিলোঁ যোৰহাট থিয়েটাৰৰ পৰা ৰাইজে কি পালে নাজানো এতিয়া ভাত খাবলৈ আহিছোঁ খাবলৈ আহিছোঁ এয়া চাওক এয়া পূৰা টমটম আন্ধাৰ বাৰু দিয়ক কেনেকুৱা লাগিলে খুব ভাল লাগিলে বন্দা ভাল লাগিলে আৰু অৱশেষত নাটক শেষ হ'ল আমি ভাত পানী খাই আমি ঘৰলৈ আহিলোঁ অলপ দেৰি হ'ল আহোঁতে কমেও ঘৰ আমি 11:30-12টাত পাইছোঁহি আৰু যথেষ্ট ফূৰ্তিও কৰিলোঁ ভাল লাগিল গোলাঘাট MSR থিয়েটাৰ ছ'চাইটিত নাটক কৰি বহুত এটা নতুন অভিজ্ঞতা পালোঁ বাকী আজিলৈ ইমানখিনি আছিলে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু আপোনালোকক এইখিনিতে এটা কথা কওঁ এতিয়া কৰোণা আপোনালোকে গম পাইছে কৰোণাই এক মানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে গোটেই আমাৰ দেশতে নহয় গোটেই পৃথিৱীতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে গতিকে এতিয়া চৰকাৰে 21 দিনৰ কাৰণে লকডাউন দিছে কাৰণ গোটেই দেশতে লকডাউন দিছে যাতে এই যিটো ভাইৰাছ যি কৰোণা ভাইৰাছ এইটো যাতে অন্য এজনৰ গাৰ পৰা অন্য এজনৰ গালৈ সংক্ৰমণ নহয় তাৰ বাবে চৰকাৰে 21 দিনৰ বাবে লকডাউন দিছে গতিকে সকলোলৈকে এটাই আহ্বান আপোনালোক ঘৰত থাকক বাহিৰলৈ নোলাব এই যাতে এই মহামাৰীৰ পৰা যাতে গোটেই পৃথিৱী মুক্ত হয় আমাৰ দেশ মুক্ত হয় কোনো যাতে কাৰো যাতে জীৱনলৈ দুৰ্যোগ নামি নাহে সেইটোৱে কামনা কৰিছোঁ আৰু আপোনালোকক অনুৰোধ জনাইছোঁ আপোনালোক যাতে ঘৰৰ পৰা নোলায় আৰু নিজৰ পৰিষ্কাৰ পৰিচ্ছন্নতা আপোনালোকে বজাই ৰাখক সদায় হাত ধুৱক ভালদৰে চাবোন সানি পূৰা একদম হাত ধুৱক খোৱাৰ আগত দিনটোত কমেও 3-4 বাৰ আপোনালোকে হাত ধুৱক খোৱাৰ আগত বিশেষকৈ হাত ধুৱক আৰু মুখত সদায় মাস্ক মাৰি থাকক বাহিৰলৈ গ'লে মানে এইটো নহয় যে আপোনালোকে গৈ পেলাই মেইন ৰাস্তাত ঘূৰি ফুৰিব আৰু পুলিচৰ মাৰ খাব সেইটো কথা কোৱা নাই দেই আপোনালোক ধৰক অকণমান বাহিৰলৈ ওলাইছে ধৰক তেনেকুৱাও আপোনালোকে মুখত মাস্ক মাৰি থাকক আৰু হাত ধুৱক ভালদৰে ইমানটোৱে কৈছোঁ এইকেইদিন 21 দিন আপোনালোকৰ ভালদৰে যাওক তাকে কামনা কৰিছোঁ আৰু ভিডিঅ'টো ইমানে আছিল যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰক কমেণ্ট কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক ধন্যবাদ জয় আহক